সর্বজোৰা যেটো আদানী গ্ৰুপ কিবা গ্ৰুপ এইটো বৰ্তমান চৰকাৰৰ কিবা চৰকাৰে যদি আলোচনা বিলোচনা কিন্তু খাৰো ক্ষতি নোহোৱাকৈ ইয়াত যাতে কোনো ৰাইজে আন্দোলন প্ৰতিবাদ কৰিব লগা নহয় তাৰ কাৰণে এইটো আলোচনা বিলোচনাৰ মাধ্যমত অনুষ্ঠানৰ কাৰণে যিটো অনুষ্ঠান সকলোৰে লাগে কিন্তু লাগে বুলি খাৰবা খিলঞ্জীয়াৰ মাটি অধিগ্ৰহণ কৰি কাকবা যদি কিবা কৰিব লাগে এইটো দুৰ্ভাগ্যজনক আমি এইটো নিবিচাৰোঁ কোনো গাঁৱত উচ্ছেদ কৰি এইবিলাক অনুষ্ঠান আনাটো আমি নিবিচাৰোঁ আমি গোসাইগাঁও জিলা সাঁওতালি সেল আজি গঠন করা হল আমি নিশ্চয় আশাবাদী আমি গোসাইগাঁও জিলাত 5টা সমষ্টি আছে আর এই 5টা সমষ্টির ভিতৰত আমার 5টাতে সাঁওতাল জনসংখ্যাটো মানে বেশি সেইকাৰণে আমি নিশ্চয়কৈ আশাবাদী আগন্তুক নিৰ্বাচনত আমি সাঁওতালি সেল হিসাবত আমি বিপিএফ হৈ কাম কৰি নিশ্চয় এই 5টা সমষ্টিত আমি আমাৰ বিপিএফৰ প্ৰাৰ্থীক জয়যুক্ত কৰিব পাৰি বুলি এইটো আশাবাদী আমি আজি আমি কেন্দ্ৰীয় কমিটি বিপিএফ ৰাজনৈতিক দলৰ সিদ্ধান্ত মৰ্মে যিটো সিদ্ধান্ত কেন্দ্ৰীয়ভাৱে বিগত যিটো আমাৰ বেংটলৰ যিটো কনফাৰেন্স আছিল ইয়াত এটা সিদ্ধান্ত লোৱা আছিল বিটিচিত এটা সান্থালী জনগোষ্ঠীৰ কাৰণে সান্থালী সেল কমিউনিটি সেল দল গঠন কৰা হোক আৰু সেই মৰ্মে হাইকমাণ্ডৰ নিৰ্দেশক্ৰমে আমি গোসাইগাঁও জিলা কমিটিয়ে আজি আমার গোসাইগাঁও জিলার অন্তর্গত বিভিন্ন ব্লক কমিটি বা বিভিন্ন প্রাইমারি কমিটির অন্তর্গত সান্থালী অধ্যুষিত গাঁৱৰ পৰা প্ৰতিনিধি বিচাৰি আজি যিমান আমি প্ৰতিনিধি হিচাপে জিলা কমিটিয়ে নিৰ্দেশ কৰি দিয়া হৈছিল তাতকৈ বেছি ইয়াত প্ৰতিনিধি উপস্থিত হৈছে আৰু প্ৰত্যেকে সান্থালী জনগোষ্ঠীয়ে ইয়াত উপস্থিত হৈ আজি পূৰ্ণাংগভাৱে সান্থালীসকলে যাতে বিপিএফৰ হৈ আগন্তুক নিৰ্বাচনত আগ্ৰাবা মহিলাৰী দলৰ বিপিএফৰ আমাৰ যেটো দায়িত্ব গোসাইগাঁও জিলা 5টা সমষ্টি এই 5টা সমষ্টিত সাঁওতালী জনগোষ্ঠীৰ বৃহৎ যেটো ভোট এই ভোটটো টানি আনিবৰ কাৰণে ৰাইজৰ ওচৰত আবেদন নিবেদন কৰিবৰ কাৰণে সাঁওতালী জনগোষ্ঠীৰ সাঁওতালী সেল লৰ হৈ আজি সুচাৰুৰূপে পূৰ্ণাংগভাৱে আমি কমিটি গঠন কৰিবলৈ সক্ষম হ'ল আৰু প্ৰেসিডেন্ট সেক্রেটারি আমি লক্ষীৰাম সোৰেন তাক সভাপতি আৰু মনোজিত সোৰেন তেখেতক সেক্রেটারি হিসাবে লৈ কমত আজি 25 জনীয়া এটা কাৰ্যকৰী কমিটি গঠন কৰিবলৈ সক্ষম হ'ল আৰু একেসকলৰ নেতৃত্বত আমাৰ বিপিএফ দল ইয়াৰ পৰা মজবুত হ'ব বুলি আমি আশা ৰাখিছোঁ আগন্তুক সেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিটিচি নিৰ্বাচনত তেখেতসকলৰ কৰ্মত আমি বিপুল ভোটত 5টা সমষ্টিত আমি বিপিএফ দলটো জিকাই দিয়াটো আমাৰ খাটাং হৈ গ'ল 100% আমি 5টা সমষ্টিত 5টাই আমি জিকাব পাৰিম